शेरपुर मडार्न यूथ क्लाबर उद्योगत पंचम वार्षिक क्रिकेट प्रतियोगितार बता वितरणी अनुष्ठान दरंग जिलार अंतर्गत शेरपुर मडार्न यूथ क्लाबे तीनिदिनिया क्रिकेट प्रतियोगितार আজি अंत पड़े। उक्त प्रतियोगितात 16टा क्रिकेट दल अंशग्रहण करिছিল। तार পৰা तमजित 11 और मबर आली पान भाण्डार दलर মাজত फाइनल खेलत बाछনি হৈছিল। আজি फाइनल खेलत चेम्पियन प्रथम स्थान तमजित 11 और रानार्स आप मबर आली पान भाण्डार फाइनल खेलत विजयी হয়। उक्त क्रिकेट प्रतियोगितार बता वितरणी अनुष्ठानत उपस्थित থাকে साहा आली, साइफुल इस्लाम, मालिकुद्दीन, तालिबुर रहमान, आमिरुल इस्लाम, आइनुल हक, क्लाबर सभापति शफिकुल इस्लाমৰ লগতে क्लाबर সকলো বিষয়ববীয়াসকলে তমজিত 11 দলক বটাৰ লগতে 7001 টকা নগদ ধন আৰু মবৰ আলী পান ভাণ্ডাৰক বটাৰ লগতে 5001 টকা নগদ ধন আগবঢ়ায়। ভাতৃত্বভাৱানে আজি আমি সেইখিনি অনুভৱ কৰিব পাৰিলোঁ। আজি আমাৰ শ্বেৰপুৰ এছিয়াছ ফিল্ডত ক্ৰিকেট খেল অনুষ্ঠিত হোৱাত আমি আজি তিনিদিনীয়া কাৰ্যসূচী তিনিদিনেই ৰাইজৰ লগত সকলো ৰাইজেই এই খেল উপভোগ কৰিলোঁ আৰু এই খেলে আমাৰ মাজত ভাতৃত্বভাৱ যাতে গঢ়ি উঠে আৰু যি সংগঠনে বা মডাৰ্ন ইউথ ক্লাবে শ্বেৰপুৰ মডাৰ্ন ইউথ ক্লাবে এই খেল পৰিচালনা কৰি মানুহৰ মাজত আনন্দ দিলে তাৰ কাৰণে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। যি কিছুমান ব্যক্তিয়ে আমাক আৰ্থিকভাৱে সহায় কৰিছিল তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু খেলখন বৰ ভালদৰে পৰিচালনাও কৰা হৈছে। খেলুৱৈসকল ভাল খেল প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে আমি সন্তুষ্ট আৰু আমি সকলোৱে খেলক বৰ ভাল পোৱা বুলিয়ে ক'ব লাগিব, ভাল পাইছোঁ আৰু বৰ বিশেষ ক'বলগীয়া নাই। এনেধৰণৰ খেল যাতে আগন্তুক দিনতো ল'ৰা ছোৱালীবিলাকে অনুষ্ঠিত কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। মডাৰ্ন ইউথ ক্লাবৰ সৌজন্যত যি তিনিদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখন পাতিছিলে, হয়তো আমি ভবা ধৰণে যদিও আমি ভাবিছিলোঁ এটা ভাল ধৰণে মানে অনুষ্ঠান তেওঁলোকে পাতিব, কিন্তু কোভিড প্ৰট'কলৰ প্ৰতি লক্ষ্য ৰাখি মানে যিহেতু পাৰ্মিশ্যনৰ কথা থাকে, ৰাতি পথাৰ কথা আছিলে, কিন্তু সেইখিনি নকৰি দিনতে যি তিনিদিনীয়া কাৰ্যসূচীৰে যি জাকত জিলিকা এটা অনুষ্ঠান কৰিলে, আগন্তুক দিনত তেনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁলোকে কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই চেগতেই মই এই অঞ্চলৰ যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটিক আৰ্থিকভাৱে তেওঁলোকক যি ধৰণৰ মানে সাহায্য প্ৰদান কৰি তেওঁলোকক অনুষ্ঠানটি পৰিচালনা কৰাৰ কাৰণে সহায় সহযোগ কৰিলে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। এই লগতে ক্ৰিকেট প্ৰেমী ৰাইজসকলক মই এই চেগতেই জনাব বিচাৰিছোঁ যে পৰৱৰ্তী সময়ত যদি এনেধৰণৰ অনুষ্ঠান ইয়াতে পতা হয় আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। মই পোনপ্ৰথমে ক্ৰীড়াপ্ৰেমী সকলক মই ধন্যবাদ জনাইছোঁ। আমি শ্বেৰপুৰ মডাৰ্ন ইউথ ক্লাবে তিনিদিনীয়া কাৰ্যসূচীৰে এটি ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। এই টুৰ্ণামেণ্টৰ যোগেদি যাতে আমাৰ মাজত উঠি অহা যুৱচাম ষ্টেট লেভেল হওক, নেশ্যনেল লেভেল হওক তালৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি মংগলদৈৰ পৰা মইনুল হকৰ ৰিপৰ্ট, টাইমছ অসম 365।